মাটি বাৰীৰ অধিকাৰ সবে পাব লাগিব। বহুতকে বুজোৱা হৈছে যে বড়োলেণ্ডত হেনো মাটি কিনা বেচা কৰিবলৈ নাপায়। মই আপোনালোকক স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, বড়োলেণ্ডত মাটি কিনা বেচা কোনো দিনে বাধা নাই। মাটি কিনিব পাৰে, বিক্ৰী কৰিব পাৰে। ইয়াত কোনো চৰকাৰী অৰ্ডাৰ নাই যে কোনো মাটি কিনিব নোৱাৰে, বিক্ৰী কৰিব নোৱাৰে। 2003 চনৰ আগত যিসকলে বড়োলেণ্ডত বসবাস কৰি আছে সেইসকলে মাটি কিনিব পাৰে, বিক্ৰীও কৰিব পাৰে। কিন্তু PGR, VGR, ট্ৰাইবেল বেল এণ্ড ব্লক এইবিলাকত অলপ সমস্যা আছিলে। এই সমস্যাবিলাক এটাৰ পিছত আনটো সমস্যা আমি সমাধান কৰি আছোঁ। আগৰ চৰকাৰৰ 17 বছৰত BPF চৰকাৰৰ সময়ত মাটিৰ কাম বুলি ক'লে মাত্ৰ 1600 মানুহ 1600 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিছে। আমাৰ চৰকাৰ অহাৰ পিছত মাত্ৰ 4-4টা বছৰ, 17টা বছৰ আৰু 4-4টা বছৰ, এই 4-4টা বছৰত 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰা হ'ল। আগৰ চৰকাৰৰ সময়ত 17 বছৰত মাত্ৰ 59,000 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰা হৈছিলে। আমাৰ 4 বছৰত 2,52,000 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰা হৈ গ'ল। গাঁৱে গাঁৱে পানী যোগানৰ আঁচনি আহি গ'ল। য'ত পানী যোগান JJM অহা নাই সেই জাগাবিলাকতো আমি বিভিন্ন প্ৰকাৰে পানীৰ ব্যৱস্থা কৰিবলৈ গৈ আছোঁ। ডাঙৰ ডাঙৰ ইৰিগেশ্যন প্ৰজেক্ট হৈ গ'ল। য'ত ইৰিগেশ্যন প্ৰজেক্ট বিকল হৈ আছে তাত আমি নতুনকৈ ইৰিগেশ্যনৰ ব্যৱস্থা কৰিবলৈ গৈ আছোঁ। গতিকে আজি ওদালগুৰিত যোৱা কেইদিনমান আগতে শুনিছিলোঁ চাৰ্কল অফিচাৰে গণ্ডগোল কৰি আছে, চাৰ্কল অফিচাৰক গুচাই দিয়া হ'ল। মই আপোনালোকক ক'ব বিচাৰিছোঁ, কোনোবা মণ্ডলে যদি 98 পইচা বিচাৰে আপোনালোকে আমাক দৃষ্টিগোচৰ কৰক, লগে লগে আমি তাৰ একশ্যন লোৱা হ'ব। আজি অনলাইন যোগেদি আপোনালোকে মাটি বাৰীৰ কাৰণে মণ্ডলৰ তাত যাব নালাগে। বৈশ্যমুঠি 1.0 তাত আপোনালোকে 14টা বিভিন্ন কাম, নামজাৰি কৰা, নাম সলনি কৰা, দেউতাকৰ পৰা পুতেকৰ নামত আনা, বিভিন্ন 14টা কাম আপোনালোকে মোবাইলতে কৰিব পাৰে। যোৱা 15 তাৰিখত আকৌ আমি বৈশ্যমুঠি 2.0 আনিলোঁ। বৈশ্যমুঠি 2ত আকৌ 6টা কাম আপোনালোকে অনলাইন যোগেদি কৰিব পাৰে। যিসকল PGR, VGR মাটিত আছে আপোনালোকে অনলাইনত আপোনালোকে এপ্লাই কৰক। আপোনালোকৰ অনলাইন যোগেদি PGR, VGRত যিসকল আছে 1 বিঘা মাটি অনলাইন যোগেদি পাব। প্ৰথম পৰ্যায়ত 1 বিঘা পাব। তাৰপিছত নেক্সট ফেজত আপোনালোকক মাটি বাৰী দিয়া হ'ব। স্বাধীনতাৰ পৰা এতিয়ালৈকে 1 কঠাও মাটি নোহোৱা মানুহ আছে বড়োলেণ্ডত। আমাৰ চৰকাৰ 4 বছৰে হৈছে। ইয়াৰ আগত 17 বছৰ BPFৰ আছিল। তাৰ আগত আৰু বহুত MLA মন্ত্ৰী আহিল গ'ল। আমাৰ মানুহবিলাকক আধা কঠাও মাটি দি যাব পৰা নাছিলে, 1 লেচাও মাটি দি যাব পৰা নাছিলে। আজি আমি হাজাৰ হাজাৰ পৰিয়ালক মাটি অধিকাৰ দিবলৈ সক্ষম হৈছোঁ। তো সেইকাৰণে আজি বড়োলেণ্ডত এটা সোণালী দিন আহিছে।